নমস্কাৰ। আজি মই ৰচনা লিখাৰ নিয়মবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আৰু এই নিয়মবিলাকৰ বিষয়ে জনাৰ আগতে আমি ৰচনা কি সেই বিষয়ে জানি ল'ব লাগিব। ৰচনা হৈছে গদ্যত লিখা এটা চুটি প্ৰবন্ধ। ইয়াত একোটা নিৰ্দিষ্ট বিষয়ৰ আলোচনা কৰি সেই বিষয়টোৰ সম্পৰ্কত যুক্তিনিৰ্ভৰ মতামত এক সুশৃংখলিত পদ্ধতিৰে প্ৰকাশ কৰা হয়। আমি ৰচনা লিখিবলৈ লোৱাৰ আগতেই বিষয়বস্তুটো মূলতঃ তিনিটা ভাগত ভাগ কৰি ল'ব লাগে। প্ৰথমটো হৈছে ভূমিকা বা আৰম্ভণি, আৰু দ্বিতীয়টো হৈছে মূল বক্তব্য বা মূল কথা, আৰু তৃতীয়টো হৈছে উপসংহাৰ বা সামৰণি। ৰচনাখনৰ আৰম্ভণি হৈছে ভূমিকা। ই অতি গুৰুত্বপূৰ্ণ অংশ। এই অংশতে ৰচনাৰ মূল বিষয় সম্পৰ্কত পাঠকক অৱগত কৰা হয়, আৰু এই ভূমিকা অংশতে কোনো অপ্ৰাসংগিক কথা বা দীঘলীয়া বিৱৰণ দিয়া উচিত নহয়। ভূমিকাৰ পিছতে আৰম্ভ হয় ৰচনাখনৰ মূল বিষয়। মূল কথাত পৰিৱেশনৰ বাবে বিষয়টো প্ৰয়োজনীয় ভাগত ভাগ কৰি প্ৰতিটো ভাগ একোটা পেৰেগ্ৰাফেৰে বৰ্ণনা কৰা উচিত। ৰচনাৰ বিষয়বস্তু সম্পৰ্কে বহল জ্ঞান থকাটো দৰকাৰী। তাৰপিছত সিদ্ধান্তমূলক সমাপ্তি হৈছে ৰচনাখনৰ উপসংহাৰ। ইয়াত নিজৰ মত, আশা, আকাংক্ষা প্ৰতিফলিত কৰা উচিত, যাৰ দ্বাৰা নিজৰ মৌলিক দক্ষতা প্ৰকাশ পায়। ৰচনা এখন শুৱলা হ'বলৈ বাক্যবোৰ চুটি আৰু একেটা বাক্যৰ পুনৰাবৃত্তি কৰিব নালাগে, আৰু আৰম্ভণি অংশত ২-৪টা প্ৰেৰণাদায়ক বাক্য বা কবিতাৰ পংক্তি উল্লেখ কৰিব পাৰি। আৰু ৰচনা মুখস্থ কৰাতকৈ ৰচনা লিখাৰ কৌশল আয়ত্ত কৰি লোৱাটো অধিক সুবিধাজনক। আৰু ভিডিঅ'টো সকলোৱে আগ্ৰহেৰে চোৱাৰ বাবে ধন্যবাদ।